চাওক মানে কি সকলোৰে খবৰ ভালে নহয় জানো আৰু মোৰ খবৰো ভাল আৰু সেয়েহে আজি মানে কি মই এটা মানে কি এই ভ্লগ চলগ বনাম বুলি ভবা নাই আৰু তাকে লৈ পেলাই এটা সেই বনাম বুলি ভাবিছোঁ এই কি বুলি কয় মানে কি এটা জমনি টাইপৰ এটা মানে কি কথা কাহিনী এটা ক'ব বিচাৰিছোঁ যে আগৰ দিনৰ মানুহবিলাকে আমাক কৈ যোৱা কথা মানে কিছুমান মানে কি সাধু কথাৰ নিচিনা কিন্তু আজিকালি বাৰু সাধু শুনাৰ সময় নাই যে মোবাইল চোবাইল হৈ গ'ল আৰু সেয়েহে মানে কি মোবাইল চোবাইলত ব্যস্ত হৈ থাকে কাৰণ আমাৰ দিনত আমি মানে কি মোবাইল কি বস্তু সেই তেনেকুৱা মানে কি সেয়া নাছিল এইটো মানে কি সেনেকুৱা কথাই নাছিলে যে আমি মানে কি ভাতিবেলা স্কুলৰ পৰা আহিলোঁ আহি পেলাই ডাইৰেক্ট হেৰিত গ'লোঁ স্কুল খেলিব গ'লোঁ আৰু সন্ধিয়া আহি পেলাই কিতাপ পঢ়িলোঁ আৰু শুই গ'লোঁ কিন্তু আজিকালি যুগৰ সৰু ল'ৰাবিলাকেও মানে কি এনেকুৱা যে পাবজি বাৰু বন্ধ হৈ গ'ল এতিয়া এই ফ্ৰী ফায়াৰ খেলিব বা মোবাইলত কিবা কিবি গেম খেলি পেলাই থাকে কিন্তু আমাৰ দিনত আকৌ ফিল্ডত সকলোবোৰ খেল খেলিছিলোঁ অকল যে মানে কি হেৰি খেলিম কি ঘৰতে থাকিম সেইটো কথা নাছিলে কিন্তু আজিকালি ল'ৰা ঘৰত থাকে কিন্তু ল'ৰা ছোৱালীও সকলোকে কৈছোঁ যে ঘৰত থাকে কিন্তু মানে কি হেৰি কৰিব নোৱাৰে এই এনেকুৱা আমি যিবোৰ খেল খেলিছিলোঁ যে কাবাডী কুট কিবা কিবি খেল খেলিছিলোঁ সেইবোৰ খেলৰ কথা সিহঁতে ইমান মানে কি নাজানে মানে তাকে লৈ পেলাই ভিডিঅ'টো এইটোৱে মানে কি ক'ব বিচাৰিছোঁ যে আগৰ দিনৰ মানুহবিলাক মানে কি অলপমান সেই আছিল অলপ মানে বেছি বুদ্ধিয়ক আছিল মানে কি বেলেগৰ মানে ক্ষতি কৰিব বিচৰা নাছিল এনেই মানে জমনি কৰি বা মানে কি কিবা কিবি কৰি মানে সেনেকুৱা বিধৰ মানুহ হেৰি আছিল ভাল পাই আছিলে যেনেকুৱা মানে কি হিংসা কৰিব মানে কি শিকা নাছিল তেখেতলোকে সেয়েহে মানে কি এটা মানে কি সৰু চাই এটা মই হেৰি কৰিম ক'ম বুলি ভাবিছোঁ কাহিনী এটা ক'ম বুলি ভাবিছোঁ যে আমাকো মানে কি আগৰ দিনৰ ককাহঁতে কৈছিলে এখন ঘৰত মানে কি এখন ঘৰত চাৰিজন মানে কি পুত্ৰ আছিল বুঢ়াজনৰ আৰু বুঢ়াজন মানে কি অলপমান চৈতান আছিল চৈতান মানে সেই মই কোৱাৰ নিচিনা মানে কি ক্ষতি কৰা চৈতান নহয় মানে কি এনেই ফটুৱা কৰাৰ নিচিনা মানে কি ধেমেলীয়া চৈতান আছিল আৰু তেতিয়া বুঢ়াজনে মানে কি ঘৰত বহি থকাৰ সময়ত এই হেৰিজনে এজন মানে কি মানুহ আহিল আৰু যে ডাঙৰ যিহেতুকে মহাজন মানুহ সেয়েহে সিহঁতৰ ঘৰত মানে কি এজন মানুহ আহিল আৰু মানুহজন আহোঁতে তেতিয়া মানে কি মানুহজনে মানে কৈছে যে হেৰি আপুনি মাটিত বহিবনে মানে কি পীৰাত বহিবনে চকীত বহিব তেতিয়া মানে কি ক'লে চকীতে বহিম দে আৰু মানে কি যিহেতুকে ডাঙৰ মানুহ না মহাজন মানুহৰ ঘৰত আহিছে চকীত বহিলে কিবা মানে কি ভাল লাগিব তেতিয়া মানে কি তেখেতৰ ল'ৰা ডাঙৰজনক মাতিলে ডাঙৰজন ল'ৰাৰ নাম আছিলে হেৰি ভঙা আৰু তেতিয়া মানে কি ভঙাক মাতিলে ঐ ভঙা চকীখন লৈ আহ তেতিয়া মানে কি এই আলহীজনে ভাবিলে যে হাৰে এই ভঙা চকীত মোক মানে কি বহিব দিব তেতিয়া ক'লে নহয় দিয়ক মই মানে কি পীৰাতে বহিম তেতিয়া মানে কি এই দ্বিতীয়জন পুত্ৰক মাতিলে বুঢ়াই যে ঐ হেৰি কি কয় ফটা পীৰাখন লৈ আহ তেতিয়া মানে কি ভাবিলে মানে কি আলহীজনে তেতিয়ালৈ ভবা নাছিল যে তেখেতৰ যে ল'ৰাকেইজনৰ নাম ভঙা ফুটা শুকান আৰু মৰা সেই চাৰিজনৰ মানে কি নামকেইটা জানা নাছিলে আৰু তেতিয়া মানে কি হেৰিয়ে ভাবিলে মানুহজনে ভাবিলে আৰে ফটা পীৰাত বহিব দিবনে সেয়েহে মানে কি কৈছে নহয় দিয়ক মই হেৰিতে বহিম মাটিতে বহিম পীৰা চকী একো নালাগে আৰু তাৰপাছত মানে কি মানুহজনে সুধিলে যে আপুনি চাহ খাবনে গাখীৰ খাব তেতিয়া মানে কি মানুহজনে ক'লে চাহকে খাওঁ দিয়ক মানে কি যেতিয়া চাহ খাম বুলি ক'লে তেতিয়া মানে কি এই ৩ নম্বৰ ল'ৰাজনক ক'লে ঐ শুকান চাহ লৈ আচোন তেনেকৈ ক'লে মানুহজনে ভাবিলে শুকান চাহ এইটো আৰু কেনেকুৱা বস্তু সেয়েহে মানে কি মানুহজনে মানে কি ক'লে যে মই চাহ নাখাওঁ দিয়ক গাখীৰকে খাম তেতিয়া মানে কি গৃহস্থজনে ৪ নম্বৰ ল'ৰাজনক ক'লে অৰ্থাৎ মানে কি মৰাক ক'লে যে ঐ মৰা গৰু গাখীৰ লৈ আচোন মানে কি মানুহজনে ভাবিলে হাৰে হেৰি
মৰা গৰু গাখীৰ আনিব, কি আচৰিত ধৰণৰ। তাৰপাছত মানে কি ভাবিলে, মানুহজনে ভাবিলে মই চাহ তাহ একো নাখাওঁ দিয়ক, মই ঘৰত যাওঁ দিয়ক, বাৰু আহিছোঁ। এই তেনেকুৱা মানে কি এই কিছুমান মানে কি কাহিনী থাকে, যে কাহিনী মানে আগৰ দিনত চাগে সেইবিলাকে কিছুমান ক'ৰবাত বাস্তৱেই আছিল, আৰু আমাৰ লৈ আহোঁতে মানে কি এইটো কাল্পনিক হৈ যোৱাৰ নিচিনা হৈছে। আৰু যি কি নহওক, ভিডিঅ'টো যিহেতুকে ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব বন্ধুসকল। অলপমান মানে কি জমনি টাইপৰ এটা কথা ক'লোঁ, আৰু সেয়েহে বাৰু বন্ধুসকল, বাই বাই।